মানে 1,70,000 80,000 টকা লৈ আহিলে ধৰক গ্ৰেনেটে ল'ব পাৰে 2 লাখ টকা এটা যদি লৈ আহে তেতিয়া হলে আপোনালোকে এনে ধৰণৰ এখন সেডান মাৰুতি সুজুকি সিয়াজ যিখন আপোনাৰ প্ৰিমিয়াম কাৰ ডিজেল মাইলেজৰ ৰজা এটো ওকে অনলি 16000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে কোনোবা কাস্টমাৰে আপোনাৰ 250 মান ডাউন পেমেন্ট দিয়ক 5 বছৰলৈকে লোন পাই যাব ডাউন পেমেন্ট কিমান মান দিব লাগিব এখনৰ দেখো 1 লাখ মান কৰিলে হৈ যাব 90 1 লাখৰ ভিতৰত কৰিলে নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো নগাঁও ঢিংগেটৰ মেট্ৰ হস্পিটালৰ কাষত থকা আসাম মটৰছত আছো আৰু আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী এখন ল'ব বিচাৰে নেকি যদি আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী এখন ল'ম বুলি ভাবিছে তেতিয়া হলে এই ভিডিওটো সম্পূৰ্ণ চাব আৰু সদায় মই আপোনালোকলৈ এনেকে ভিডিও বনাই গৈ আছো যাতে আপোনালোকে ভাল সেকেন্ড হ্যান্ড গাড়ী এখন পায় যিখন গাড়ী আপোনালোকৰ ঘৰৰ সম্পত্তি হয় মই আপোনালোকক কেমেৰাটো এফালে ঘূৰাব বিচাৰিছো ভাল গাড়ী পাব আপোনালোকে ইয়াত নমস্কাৰ তো দাদা কোন প্ৰথমে আপোনালোকৰ তাত গাড়ী ষ্টক কিমান আছে বৰ্তমান আমাৰ ইয়াত 20-22 খন মান আছে 20-22 খন গাড়ী আছে আৰু আপোনালোকে ইয়াত এসইউভি সেগমেন্ট হেচবেক সেগমেন্ট আৰু সেডান সেগমেন্ট সকলো গাড়ী পাব ৰিফাইনেন্স এভেইলেবল পাব লগতে আপোনালোকে এক্সচেঞ্জ ফেসিলিটি পাই যাব এনেকুৱা নহয় যে আপোনালোকে এক্সচেঞ্জ কৰিব নোৱাৰিব এক্সচেঞ্জ ফেসিলিটি পাই যাব যদি আপোনালোকে এক্সচেঞ্জ কৰিম বুলি ভাবিছে আৰু মই এখিনিতে এটা কথা ক'ব বিচাৰিছো আপোনালোকৰ লগত এক্সপাৰ্ট লৈ আহি আপোনালোকে গাড়ী চাব টেষ্ট ড্ৰাইভ কৰিব যদি পছন্দ হয় বুকিং কৰাৰ পিছত আপোনালোকৰ যদি লোনত ল'ব বিচাৰে লোনত ল'ব যদি আপোনালোকে কেছ ল'ম বুলি ভাবিছে তেতিয়ালে কেছ ল'ব দাদা গাড়ী কিমান টকাৰ পৰা আৰম্ভ হৈছে গাড়ী বৰ্তমান আপোনাৰ 265 ৰ পৰা ষ্টাৰ্টিং আছে আমাৰ 265 ৰ পৰা 265 ৰ যিখন গাড়ী এই গাড়ীখন আপোনালোকৰ ৰিফাইনেন্স হৈ যায় নে হয় আমাৰ ইয়াত যিমানখিনি গাড়ী আছে গোটেইখিনি ৰিফাইনেন্স এভেইলেবল আছে ৰিফাইনেন্স সুবিধা আছে সন্মুখত গ্ৰেণ্ড আইটেন আছে এখন কিমান চনৰ আৰু প্ৰাইস কিমান লগাইছে এখন গাড়ী এখন আপোনাৰ 2020 ৰ গাড়ী হয় পেট্ৰল ভেৰিয়েন্টৰ হয় স্পোর্টস মডেলটো হয় আপোনাৰ ৰানিংটো হৈছে 41000 পেট্ৰল ভেৰিয়েন্টৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী ওকে কমপ্লিট অৰিজিনাল পেইণ্টে আছে বাম্পাৰত সৰু স্ক্ৰেচ আছিল টাচ আপ হৈছে হয় ৰিফাইনেন্স এভেইলেবল আছে আমাৰ আস্কিং আছে এখন আপোনাৰ 495 হয় 495 আস্কিং আছে কোনোবা কাস্টমাৰ 170-80 দিয়ক আমি ৰিফাইনেন্স কৰাই দিম কিমান দিব লাগিব ডাউন পেমেন্ট 170-80 ভিতৰত কৰিলে হৈ যাব 170 মানে 1,70,000 80,000 টকা লৈ আহিলে ধৰ গ্ৰেনেটে ল'ব পাৰে নেক্সট এখন আছে 7 সিটাৰ টাইবাৰ হয় এইটো ব্ৰাউন কালাৰ গোল্ডেন হয় কালাৰটো গোল্ডেন কালাৰ এখনৰ প্ৰাইসটো কিমান বিচাৰিছে এটো আপোনাৰ 690 এখন পেট্ৰল না ডিজেল পেট্ৰলৰ হয় ড্ৰাইভাৰটো পেট্ৰলে থাকে হয় 2022 ৰ গাড়ী হয় আপোনাৰ কমপ্লিট অৰিজিনাল পেইণ্টৰ গাড়ী নতুন হৈ আছে ভিতৰৰ পৰাও নিট এণ্ড ক্লিন আছে হয় এখন আমাৰ আস্কিং আছে 690 ৰিফাইনেন্স এভেইলেবল আছে কোনোবা কাস্টমাৰে 2 লাখ দিয়ক আমি ৰিফাইনেন্স কৰাই দিম 5 বছৰলৈকেও লোন হৈ যাব 5 বছৰলৈকে লোন হৈ যাব তো গাড়ীখনৰ মই ভিতৰ দেখুৱাই দিছো চাওক যেহেতু ল'ব আপোনালোকে তো গাড়ীখনৰ ভিতৰটো চাব লাগিব চাওক কিমান ধুনীয়া হৈ আছে গাড়ী যদি এখন গাড়ী যদি লয় তেতিয়া হলে আপোনালোক আহিব লাগিব আসাম মটৰছত আৰু আসাম মটৰছত ৰেনেল ড্ৰাইভাৰ লৈ যাব পাৰিব তো ড্ৰাইভাৰ আপোনাৰ 2022 ৰ গাড়ী ফিচাৰ্স ক'ব গলে ফোর্ড পাৱাৰ উইন্ডো আছে হয় আপোনাৰ এয়াৰ বেগো ডুৱেল পাব লগতে টাচ স্ক্ৰিন আছে হয় এটো আপোনাৰ RXT মডেলটো হয় RXT তো নেক্সট এখন আছে ভেনু হয় এখন ভেনু দাম কিমান ৰাখিছে ভেনু আপোনাৰ 780 ডিজেল নে পেট্ৰল হয় পেট্ৰলৰ ন 2020 ৰ গাড়ী 20 ৰ জুলাই মানৰ হ'ব হয় আপোনাৰ 27000 ৰানিং হৈছে হয় ইয়াৰ আস্কিংটো ক'লো 780 আছে হয় কাস্টমাৰ আহক অন টেবল কিবা এটা ডিসকাউন্ট হ'ব হয় পেট্ৰল ভেৰিয়েন্টত ফাৰ্স্ট ওনাৰ গাড়ী কমপ্লিট অৰিজিনাল পেইণ্টৰ গাড়ী আছে হয় 7000 কিলোমিটাৰ ৰানিং হৈছে আপোনাৰ ফিচাৰ্স ক'ব গলে এয়াৰ বেগ ABS ব্লুটুথ মিউজিক সিস্টেম কোম্পানী ফিটেড গুটেখিনিয়ে পাব ওকে সো এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 250 3 লাখৰ ভিতৰত কৰিলে হৈ যাব তো নেক্সট এখন আছে i20 এখনৰ দাম কিমান বিচাৰিছে এটো আপোনাৰ 560 আহিব 560 হয় এখনৰ আপোনাৰ কিমান চনৰ ডিজেল নে পেট্ৰল এখন পেট্ৰল এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখনত আপোনাৰ 170-80 মান কৰিলে হৈ যাব 170-80 হয় তো গাড়ীখনৰ মই ভিতৰটো দেখুৱাব বিচাৰিছো চাওক যেহেতু আপোনালোকে গাড়ীখন ল'ব তো গাড়ীখন সম্পূৰ্ণ চালে তেতিয়া হলে আপোনালোকে বুকিং দিবলৈ সুবিধা হ'ব এখনত দাদা এয়াৰ বেগ আছে নেকি এয়াৰ বেগ আছে ডুৱেল এয়াৰ বেগ পাব এটো মেগনা হলো অপচনেল মডেলটো হয় এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখনত আপোনাৰ 170-80 2 লাখৰ ভিতৰত আৰু যিমান কৰে নেক্সট এখন আছে ক্ৰেটা এখন ডিজেল নে পেট্ৰল এখনৰ দাম কিমান ৰাখিছে পেট্ৰল ক্ৰেটা আপোনাৰ 785
785 785 এখনৰ ফিচাৰ্ছ কি আছে ফিচাৰ্ছ আপোনাৰ এয়াৰবেগ ABS ব্লুটুথ মিউজিক সিস্টেম পাৱাৰ উইন্ডো গুটেখিনি আছে হয় আপোনাৰ টাচ স্ক্ৰিনো আছে কোম্পানী ফিটেড টু হয় ওকে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 3 লাখ মান কৰিলে ওলাই যাব 3 লাখ টকা ডাউন পেমেন্ট 3 লাখ কৰিলে ওলাই যাব ওকে তো নেক্সট এখন আছে সিয়াজ এখনৰ প্ৰাইসটো কিমান বিচাৰিছে মাৰুতি সুজুকি সিয়াজ এটো আপোনাৰ 2016 ৰ মডেল হয় ইয়াৰ আস্কিং আছে আপোনাৰ 565 হয় এটো আপোনাৰ পেট্ৰল ভেৰিয়েন্টৰ হয় VXI মডেলটো হয় ইয়াত আপোনাৰ ফিচাৰ্ছ এয়াৰবেগ ABS 4 পাৱাৰ উইন্ডো হয় কোম্পানী ফিটেড মিউজিক সিস্টেম হয় গুটেখিনি পাব আপোনাৰ মাৰুতি সুজুকি প্ৰিমিয়াম গাড়ী আৰু ওকে এটো আপোনাৰ 2 লাখৰ ওচৰা-ওচৰি কৰিলে হৈ যাব এখন ডিজেল নে পেট্ৰলৰ এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব 2 লাখৰ ভিতৰত কৰিলে হৈ যাব 2 লাখ টকা এটা যদি লৈ আহে তেতিয়া হলে আপোনালোকে এনে ধৰণৰ এখন সেডান মাৰুতি সুজুকি সিয়াজ যিখন আপোনাৰ প্ৰিমিয়াম কাৰ হয় আহক লগ দাদাক কন্টাক্ট কৰক আৰু স্ক্ৰিনত নম্বৰ আহি আছে তো নেক্সট দাদা এখন আছে হুন্ডা এমেজ অল লুকছৰ এখন গাড়ী ধৰক আপোনাৰ ডিজেল নে পেট্ৰল ডিজেল হয় ডিজেল মাইলেজৰ ৰজা এটো তো এখন আপোনাৰ মাইলেজ কিমান মান দিয়ে যেহেতু আপুনি ৰজা বুলি ক'লে মাইলেজ কিমান মান দিয়ে মাইলেজ এনে হন্ডা গাড়ী পেট্ৰলত মাইলেজটো নাই ডিজেলত আপোনাৰ ৰজা বুলি কৈছো মাইলেজ আপোনাৰ এভাৰেজ যোনটো কৈ আছো 20 টু 23 এভাৰেজ আহিব মানে 22 ৰ পৰা 23 কিলোমিটাৰ পাব আৰু হয় কাস্টমাৰে এক্সপেৰিয়েন্স কৰি আমাক কয় 25 26 লৈকেও মাইলেজ দিয়ে ওকে এখনৰ দামটো কিমান ক'লে এটো দাম আহিব আপোনাৰ 365 2015 ক'ব পাৰি আপোনাৰ কেদিনমান কম আছে 2014 লাষ্টৰ 15 ক'ব পাৰি এটো তো আপোনাৰ ফিচাৰ্ছ 4 পাৱাৰ উইন্ডো আছে ষ্টিয়াৰিং এডজাস্টাৰ আছে সিট এডজাস্টাৰ আছে কোম্পানী ফিটেড মিউজিক সিস্টেম পাব বেক সেন্সৰ আছে বেক কেমেৰাও আছে এখনত হয় এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো আপোনাৰ 160 170 মান কৰিলে হৈ যাব তো নেক্সট এখন আছে বেলেনো আপোনাৰ 2018 ক'ব পাৰি 17 লাষ্টৰ আৰু হয় ডেল্টা মডেলটো হয় পেট্ৰলত হয় ইয়াত আপোনাৰ অটোমেটিক এসি পাব হয় এয়াৰবেগ আছে ডুৱেল আচ্ছা দাম কিমান বিচাৰিছে এটো আস্কিং আছে আপোনাৰ 580 এখনৰ ডাউন পেমেন্ট কিমান মান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মান কৰিলে হৈ যাব 2 লাখ টকা এটা যদি লৈ আহে এনে ধৰণৰ আপোনালোকে এখন বেলেনো ল'ব পাৰিব য'ত আপোনালোকে নগাঁও ৰেজিষ্ট্ৰেচন পাব নগাঁও ৰেজিষ্ট্ৰেচন গাড়ী হয় ওকে তো আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক এখন চেন্টৰ আছে দাদা এখন চেন্টৰ কিমান চনৰ প্ৰাইস কিমান বিচাৰিছে আৰু কিমান চলিছে এখন গাড়ী এটো আপোনাৰ 2019 চেন্ট্ৰ হয় নিউ মডেল চেন্ট্ৰ এটো আপোনাৰ ৰানিং হৈছে 31000 ওকে পেট্ৰল ভেৰিয়েন্টৰ হয় এটো আপোনাৰ স্পোর্টস মডেলত আপোনাৰ এয়াৰবেগ আছে ABS আছে হয় কোম্পানী ফিটেড মিউজিক সিস্টেম আছে হয় ভিতৰত লেদাৰ সিট কভাৰ লাগি আছে অনলি 31000 চলিছে হয় স্পেয়াৰ টায়াৰো আনটাচ হৈ আছে ওকে ইন্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে বহুত ধুনীয়া ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ যিকিয়ে চাই মানে অৰিজিনাল পেইন্টৰ গাড়ী বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে গাড়ী অৰিজিনাল পেইন্টৰ গাড়ী এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো আপোনাৰ 150 মান কৰিলে হৈ যাব 150 তো নেক্সট আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক নেক্সট এখন আছে ব্ৰেজা মাৰুতি সুজুকি ব্ৰেজা হয় এটো আপোনাৰ বিটাৰা ব্ৰেজা হয় 2022 ৰ ক'ব পাৰি 21 লাষ্টৰ গাড়ী হয় পেট্ৰল ভেৰিয়েন্টত হয় এটো আপোনাৰ অনলি 16000 চলিছে অনলি 16000 চলিছে VXI অপচনেল মডেলটো হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে প্ৰাইস আছে আপোনাৰ 890 ডিজেল নে পেট্ৰলত বহুত ধুনীয়া কালাৰ ষ্টেণ্ডাৰ্ড কালাৰ হয় লেদাৰ সিট কভাৰ লাগি আছে এনে গাড়ীৰ লগত আপোনাৰ ফিচাৰ্ছ এয়াৰবেগ ABS ব্লুটুথ মিউজিক সিস্টেম পুশ বাটন স্টাৰ্টও আছে DRL প্ৰজেক্টৰ হেডল্যাম্প গুটেখিনি পাব ওকে অনলি 16000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে কোনোবা কাস্টমাৰে আপোনাৰ 250 মান ডাউন পেমেন্ট দিয়ক 5 বছৰলৈকে লোন পাই যাব ওকে তো দাদা এখন আছে ডাটসন ৰেডিগো পেৰট কালাৰত প্ৰথমতে মই গাড়ীখনৰ ভিতৰ দেখুৱাও তাৰ পিছত সুধি আছো আপোনাক তো গাড়ীখনৰ ভিতৰ দেখিছে বহুত ধুনীয়া হৈ আছে যদি আপোনালোকে ডাটসন ৰেডিগো এখন ল'ম বুলি ভাবিছে একদম তেলৰ মাইলেজ বহুত বেছি দেখুৱায় যদি আপোনালোকে বাজেটটো আপোনালোকৰ কম তেতিয়া হলে আপোনালোকে এনে ধৰণৰ এখন গাড়ী ল'ব পাৰে দাদা এখনৰ প্ৰাইস কওক এতিয়া এটো আপোনাৰ 265 ডাউন পেমেন্ট কিমান মান দিব লাগিব এখনৰ এটো 1 লাখ মান কৰিলে হৈ যাব 1 লাখৰ ভিতৰত কৰিলে হৈ যাব 1 লাখ মান টকা যদি আপোনালোকে লৈ আহে তেতিয়া হলে এখন ডাটসন ৰেডিগো গাড়ী ভিতৰ দেখিছে বহুত ধুনীয়া হৈ আছে টায়াৰ নতুন হৈ আছে আৰু বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে যদি লাগে তেতিয়া হলে এখন আহক লক দাদা কন্টাক্ট কৰক অনলি 19000 চলিছে এনো মানে স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই এটো এটালে ওকে স্পেয়াৰ টায়াৰ টপ মডেলটো হয় এটো
ৰেডিগো টপ মডেলটো নেক্সট এখন আছে ডাষ্টাৰ দাদা ডাষ্টাৰ এইটো আপোনাৰ ৰেনাল ডাষ্টাৰ হয় 2016 মডেল ওকে ডিজেল ভেৰিয়েণ্ট হয় ওকে এইটো আপোনাৰ RXL মডেলটো হয় ওকে এইটো আপোনাৰ ৰানিংটো 53,000 মান আছে হয় ইয়াৰ আস্কিং আছে আপোনাৰ 650 650 ওকে এখন আপোনাৰ ধৰক মই গাড়ীখনৰ ভিতৰতে দেখুৱাওঁ প্ৰথমতে তাৰপিছত আৰু সুধি আছোঁ চাওক এণ্ড্ৰইড LCD পাব দেখিছে ভিতৰ দেখিছে লেডাৰ চিট কভাৰ লাগি আছে দাদা এখন আপোনাৰ ধৰক ডাউন পে'মেণ্ট কিমান মান দিব লাগিব ডাউন পে'মেণ্ট আপোনাৰ 250 মান কৰিলে হৈ যাব নেক্সট আৰু এখন আছে ব্ৰেজা ডিজেল নে পেট্ৰল ব্ৰেজা এখন ডিজেল ডিজেল হয় এখনৰ দামটো কিমান বিচাৰিছে এইটো আমাৰ আস্কিং আছে 580 ডিজেল নে পেট্ৰল এইটো ডিজেল হয় আপোনাৰ 2017 হয় LDI মডেলটো হয় LDI অপচনেল মডেল হয় LDI অপচনেলত আপোনাৰ এয়াৰবেগ আছে ABS আছে এয়াৰবেগ ABS সকলোখিনি ফিচাৰ্ছ পাই যাব ন গোটেইখিনি পাব LDI তেনে নৰ্মেলি নাথাকে এইটো অপচনেল মডেলটো হয় সেইকাৰণে আপোনাৰ গোটেইখিনি ফিচাৰ্ছে আছে এয়াৰবেগ ABS ব্লুটুথ মিউজিক চিষ্টেম যিখিনি লাগে গোটেইখিনি পাব ওকে এখনৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন 2 লাখ 2 লাখ 2.5 লাখৰ ভিতৰত দাম কিমান ক'লে দামটো আছে আপোনাৰ 580 নেক্সট এখন আছে আপোনাৰ KOV 100 মাহিন্দ্ৰা 6 চিটাৰৰ মই গাড়ীখনৰ ভিতৰত দেখাওঁ প্ৰথমতে কিমান চনৰ গাড়ী এখন তো আপোনাৰ 2018 মডেল ওকে পেট্ৰল ভেৰিয়েণ্টৰ হয় এইটো দাম কিমান কৈছে এখনৰ দাম আহিব আপোনাৰ 570 দামটোতো নেগোচিয়েট হ'ব দামবিলাক নেগোচিয়েশ্যন হ'ব কাষ্টমাৰ আহক অন টেবুলত আমি যিমান পাৰোঁ চাই দিম এখনৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন পে'মেণ্ট 2 লাখ 2.5 লাখৰ ভিতৰত কৰিব লাগিব ওকে আৰু আছে গাড়ী দেখুৱাই আছোঁ KOV 100 এইটো আপোনাৰ টপ মডেলটো হয় ইয়াত ওকে ডায়মণ্ড কাট এলুহিল আছে টাচ স্ক্ৰীন আছে এইটো মানে ডায়মণ্ড কাট এলয় লাগি আছে দেখিছেনে আপোনালোকে আৰু টপ মডেলটো নেকি টপ মডেল এইটো আৰু নিউ মডেলটো হয় NXT মডেল NXT নেক্সট এখন চা গো প্লাছ ডাটছন গো এইটো ডাটছন গো এখনৰ দাম কিমান বিচাৰিছে এখন আপোনাৰ 290 ভিতৰটো চাওক অল ফেচিলিটিছ আছে ফিচাৰ্ছ অল ফেচিলিটি আছে আপোনাৰ পাৱাৰ উইণ্ডো আছে আপোনাৰ মিউজিক চিষ্টেম লাগি আছে AC হিটাৰ গোটেইখিনি পাব প্ৰাইচ কওক প্ৰাইচটো আপোনাৰ 290 আছে 2015 গাড়ী 42,000 ৰানিং হৈছে হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ৰিফাইনেন্স এভেইলেবল আছে কাষ্টমাৰ 130 120 মান ডাউন পে'মেণ্ট কৰক আমি ৰিফাইনেন্স কৰাই দিম 1,20,30,000 ভিতৰত ওকে নেক্সট আছে এখন দাদা কোৱেণ্টো মাহিন্দ্ৰা কোৱেণ্টো এখন 7 চিটাৰৰ এখনৰ প্ৰাইচটো কওক পোন প্ৰথমে মহিন্দ্ৰা কোৱাণ্টো আপোনাৰ 2013 মডেল 7 চিটাৰ গাড়ী আপোনাৰ এইটো আমাৰ আস্কিং আছে আপোনাৰ 295 ওকে 295 আস্কিং আছে এখনতো ৰিফাইনেন্স এভেইলেবল আছে আচ্ছা কাষ্টমাৰে 130 120 যিমান পাৰে দিয়ক আমি ৰিফাইনেন্স কৰাই দিম ওকে 1.5 বছৰৰ কাৰণে লোন হ'ব কিন্তু ৰিফাইনেন্স কৰাই দিব পাৰিম এই গাড়ীখিনিৰ ভিতৰত নিশ্চয় আপোনালোকৰ পচন্দ হৈছে যদি পচন্দ হৈছে যিখিনি ডাউন পে'মেণ্টৰ কথা তেওঁলোকে কৈছে সেই ডাউন পে'মেণ্টখিনি আপোনালোকে লৈ আহক কাগজ পাতি লৈ আহক খুব ধুনীয়াকৈ গাড়ী এখন তেওঁলোকে আপোনালোকক ফাইনেন্স কৰি দিব আৰু আপোনালোকে আপোনালোকৰ গাড়ীখন আপোনালোকৰ পৰিয়াললৈ খুব ধুনীয়াকৈ ঘূৰিব পাৰিব আৰু সদায় মই আপোনালোকলৈ এনেধৰণৰ ভিডিঅ' লৈ আহোঁ যদি আপোনালোকে ফেচবুকত চাই আছে ফ'ল' কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনটো অল কৰি দিব তেতিয়া মোৰ ভিডিঅ' আহি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব